বিপিএফ দলৰ যিটো পজিশ্যন আজিৰ দিনত গোটেই বিটিচি অঞ্চলত খুব ভাল। আমি চিধাকে ক'ব পাৰে বিপিএফে চৰকাৰ গঠন কৰিব। আৰু আমি সেইদিনা এটা কথাও কৈছে যে খবৰদাৰ বিটিচিৰ কণ্ট্ৰেক্টাৰ হওক, বাহিৰত কণ্ট্ৰেক্টাৰ হওক, ইহঁতক আমি কৈছো প্ৰমোদ বড়োৰ শাসনটো 31 মাৰ্চত শেষ হ'ব। ইয়াৰ ভিতৰত যিখিনি বিল পাব লাগে বা কি পাব লাগে লৈ ল। আৰু 31 তাৰিখৰ আগত আজিৰ দিনত নতুনকৈ অৰ্ডাৰ, নতুনকৈ কিবা ছাপ্লাই অৰ্ডাৰ হওক, নতুনকৈ কিবা কনষ্ট্ৰাকশ্যন হওক, এইবিলাক কণ্ট্ৰেক্টাৰ বিলাকে প্ৰমোদ বড়োক পইচা দি পেলাই ঘুচ দি পেলাই নলবি, সেইটো নষ্ট হৈ যাব। যিটো মই ছেপ্টেম্বৰ মাহত আমি চৰকাৰ বনাই আছো, এইবিলাক লায়াবিলিটিছ মই নলম বুলি মই কৈ দিছো চিধাকৈ অপেন। আৰু আমাৰ অফিচাৰসকলেও যিকোনো ডিপাৰ্টমেণ্টেল অফিচাৰসকলক আমি অনুৰোধ কৰিছো যে প্ৰমোদ বড়োৰ পেচাত যাহাতে অৰ্ডাৰ বা চেংচন নিদিয়ে। যিহেতু প্ৰমোদ বড়োৰ যিটো আয়ু, যিটো সময়, ইয়াত 31 তাৰিখ মাৰ্চত শেষ হ'বলৈ গৈ আছে। আজি 26 তাৰিখ, ফাৰ্ষ্ট দিনহে আছে। ইয়াৰ পিছত তাৰ কাগজ কলম কাম নাই। ইউপিপিএল আজিৰ দিনত বিটিচিত লাখিলে জিকিব, নহ'লে জিৰ' হ'ব পাৰে। মুঠতে ইয়াং ল'ৰা ছোৱালী মানে 18ৰ পৰা 40 বছৰলৈকে, যিহেতু 40 বছৰলৈকে এটা এজ লিমিট আছে চাকৰি কৰিব পৰা বা কাম কৰিব পৰা। মুঠতে চাকৰি নহ'লেও কিবা একটা কাম কৰিবলৈ যাতে ইহঁতক ব্যস্ত কৰিব পাৰে, তাৰ কাৰণে আমি এইবাৰ চৰকাৰ অহাৰ পিছত মানে 100 crore ব্যৱহাৰ কৰিম বুলি আমি বিপিএফ দলে সিদ্ধান্ত লোৱা আছে। ইউজি প্ৰমৰ কাহিনীটো মই কম। আপুনি ঘৰ বনাওকচোন, একটা ভাল একটা ঘৰ, যিকোনো ঘৰ বনোৱাৰ পিছত সি আহি পেলাই কি ক'ব জানে? ঘৰটো বিৰাট ভালকে হ'ল বনোৱাটো, আহি পেলাই কি ক'ব জানে? এই দৰ্জাটো এইফালে হ'ব নালাগিছিল, এইফালে হ'ব লাগিছিল, এনেকুৱা কোৱা মানুহ জানে? জিন্দগী আপুনি তাৰ পৰা ছেটিছফেকশ্যন ৰিপ্লাই জিন্দগী নাপাব। যিমানেই আপুনি নতুন গাড়ী কিনি পেলাই আনকচোন ইউজি প্ৰমৰ কাৰণে, সি কি ক'ব জানে? কালাৰটো এইটো হ'ব নালাগিছিল, এইটোহে হ'ব লাগিছিল, এনেকুৱা কোৱা মানুহ এই ইউজি। আমি জানো 2003 চনৰ পৰা 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবে বিটিচিৰ বাসিন্দা। আৰু 2005 চনত প্ৰথম বিটিচি নিৰ্বাচন হৈছে। এই নিৰ্বাচনৰ সময়ত যাৰ ভোটাৰ তালিকাত নাম আছে ইয়ে বিটিচিৰ বাসিন্দা। ফেৰেংগাৰ 2005 চনত ভোটাৰ তালিকাত নাম নাই, সি ফৰেনাৰ।